নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এয়া হৈছে অংগনবাদী স্কুলৰ বাইদেউ দুগৰাকীয়ে পুষ্টিকৰ খাদ্যৰ বিষয়ে অকণমান আমাক বুজাইছিলে। যিহেতু আমাৰ ল'ৰা ছোৱালীবোৰ সৰু হৈ আছে, ল'ৰা ছোৱালীবোৰক কি খাদ্য খোৱালে ভাল, কি খাদ্য খোৱালে আইৰণ বাঢ়ে, কি খাদ্য খোৱাব লাগে, সেউজীয়া শাক পাচলি কিমান ভাল স্বাস্থ্যৰ কাৰণে, তাৰ বিষয়ে অকণমান আমাক বুজাবলৈ চেষ্টা কৰিছে। ইয়াত দেখিছেনে শাক পাচলি, ঘৰুৱা শাক পাচলি ইয়াত ঢেৰ আছে। কচু শাক, ঢেকীয়া, মানিমুনি, অমিতা, নেমু আৰু বহুতখিনি বস্তুৱে আছিলে। এয়া স্কুলৰ মাকসকল বহি আছে ল'ৰা ছোৱালীৰ সৈতে। আমাকো মাতিছিলে, আমি গৈছিলোঁ তালৈ। তেখেতলোকে এতিয়া বুজাইছে কোনটো খাদ্য খালে ভাল ল'ৰা ছোৱালী, কোনটো খাদ্য খুৱাব লাগে, কোনটো খাদ্যত কিমান ভিটামিন থাকে। অকল ঘৰুৱা শাক পাচলি এইভাগ যে এয়া দেখিছে, ঢেকীয়া শাক, তাৰপিছত কচু শাক, তাৰপিছত এয়া দুপৰ টেঙা, স্কচ, জিকা, এয়া চব ঘৰুৱা, আলু ঘৰুৱা বস্তু, ঔটেঙা ইত্যাদি সৰু সৰু শাক পাচলি যি বজাৰত কিনিবলৈও পায় বা ঘৰুৱা খাদ্য হিচাপে আমি ঘৰত বিচাৰি মেলি খুৱাব লাগে সৰু ল'ৰা ছোৱালীক। তাৰে অকণমান তেখেতলোকে আমাক বুজাই দিছে। তেখেতলোকে বুজাইছে ভালদৰে কি কি খুৱাব লাগে। আৰু এয়া চৰকাৰেও বহুত ভাল পদক্ষেপ লৈছে। কাৰণ কেলৈ আমি কিছুমান বস্তু আজিকালি চিনিয়ে নাপাওঁ, মানুহে চিনিয়ে নাপায়, ময়ে সৰহভাগ বস্তু চিনি নাপাওঁ। তাৰে কেইটামান বাইদেউ কেইগৰাকীয়ে আমাক দেখাইছে কোনটো খাদ্য খোৱালে কি হয়, সকলোকে ভালকৈ বুজাই মেলি দিছে তেখেতলোকে। সঁচাকৈ তেখেতলোকে বহুত জানে এইবোৰ ক্ষেত্ৰত। আমি কিছুমান শাক আজিলৈকে চিনিয়ে নাপাওঁ। যি দুটামান পমুৱা শাক বুলি বাইদেউগৰাকীয়ে আমাক এটা দেখাইছে, সেইটো আমি চিনিয়ে নাপাওঁ। সৰু সৰু কিছুমান শাক দেখাইছে, পাতবোৰ সৰু সৰু, আমি সেইবোৰ চিনিয়ে নাপাওঁ। দ্ৰোণ শাক দেখাইছে, দ্ৰোণ বন বুলি কয় যে দ্ৰোণ শাক, সেইটো খোৱালে স্মৃতিশক্তি বৃদ্ধি হয়। কচু আইৰণৰ কাৰণে কিমান ভাল, তেখেতলোকে আমাক বুজাই দিছে। ময়ো ভাবিলোঁ আপোনালোকলৈ ভিডিঅ'টো কৰি ৰাখোঁ, আপোনালোকেও অকণমান চাওক। প্ৰত্যেকখন অংগনবাড়ীত এনেদৰে আজি কৰ্মসূচীটো আছে। সেইকাৰণে আমাকো মাতিলে, আমিও সেয়া শুনিছোঁ। তেখেতলোকে বুজাইছে আমাক। এয়া দেখিছেনে, প্ৰত্যেকটো শাকৰে নাম লিখি লিখি আমাক বুজাই আছে। প্ৰত্যেকজনী মাকে ভালদৰে শুনিছে, দেখাই দিছে আমাক ভালদৰে আমাক দেখুৱাৰ পিছত তেখেতলোকে বুজাইছে কোনটো বস্তু কি কেতিয়া খাব লাগে, কোনটো টাইমত খাব লাগে, কোনটো বস্তু কেনেদৰে বনাই ল'ৰা ছোৱালীক খুৱাব লাগে, সেইখিনি ভালদৰে আমাক বুজাই দিছে। ইমানেই আছিল আজিৰ ভিডিঅ'টো, আৰু আপোনালোকে চাই কেনে পালে জনাবচোন। ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ।